নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকা। আজি আপোনালোকলৈ লৈ আহিছোঁ মই এটি নতুন ৰেচিপি। আজিৰ ৰেচিপিটো হ'ল এগ কাৰী। ধাবা ষ্টাইলত বা ৰেষ্টুৰেণ্ট বা হোটেল ষ্টাইলত আমি কেনেকৈ বনাব পাৰোঁ আৰু আমাক কি লাগিব বলকচোন আমি চাওঁগৈ। এয়া মই এগ কাৰী বনাবলৈ মই 7টা এগ লৈছোঁ আৰু ডাঙৰ চাইজৰ এয়া বিলাহী লৈছোঁ। এয়া মই আদা 4 টুকুৰ লৈছোঁ, শুকান জলকীয়া 5টা, ডাঙৰ চাইজৰ নহৰু 2টা লৈছোঁ, 7টা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, 25 গ্ৰাম কাজু লৈছোঁ, 2 খিলা তেজপাত লৈছোঁ, 8টা লং লৈছোঁ আৰু 2 টুকুৰ দালচেনি লৈছোঁ। এয়া আমাক মছলা লাগিব। এয়া মই হালধি লৈছোঁ, ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু আপোনাৰ গৰম মছলা আৰু এয়া নিমখ আৰু এয়া মিঠাতেল। এতিয়া মই বিলাহী আৰু পিঁয়াজখিনি কাটি ল'ম। এতিয়া মই পিঁয়াজখিনি এনেকৈ কাটি লৈছোঁ আৰু বিলাহীখিনিকো এনেকৈ কাটি লৈছোঁ আৰু এয়া মই ডিমখিনি অলপকৈ এনেকৈ কাটি দিছোঁ। এয়া মই আধা চামুচ হালধি ইয়াতে দি দিছোঁ আৰু নিমখ এয়া এনেই অকণমানকৈ মই ইয়াতে দি দিছোঁ আৰু ইয়াত ধুনীয়াকৈ মিহলাই ল'ব লাগিব। মই কেৰাহী বহাই দিছোঁ গৰম হ'বলৈ। এয়া মোৰ কেৰাহী গৰম হৈ গ'ল আৰু এয়া মই ডাঙৰ চামুচেৰে এচামুচ তেল দিছোঁ। প্ৰথমতে মই ডিমখিনি ফ্ৰাই কৰি ল'ম। তেল গৰম হৈ গ'ল আৰু মই ইয়াতে এতিয়া ডিমখিনি দি দিম। অলপ ৰঙচুৱাকৈ ভাজি ল'ম। ডিমখিনি ভজা হৈ গ'ল আৰু আমি এই তেলতে এতিয়া আমি পিঁয়াজখিনি ভাজি ল'ম। এচামুচ তেল ইয়াতে দি দিছোঁ। তেল গৰম হৈ গ'ল, পিছত দিয়াখিনি এতিয়া পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি অলপমান গোল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব লাগিব। ইয়াতে মই এতিয়া আপোনালোকে দেখিছে পিঁয়াজটো গোল্ডেন কালাৰ হৈছে আৰু মই ইয়াত আদা দি দিছোঁ আৰু নহৰুখিনিও মই ইয়াতে দিছোঁ। অলপ ভাজি লোৱাৰ পাছত কাজুখিনিও মই ইয়াতে ভাজি ল'ম অলপমান। এয়া মোৰ আদা আৰু নহৰুৰ কেঁচা গোন্ধ গুচি গ'ল আৰু এতিয়া মই ইয়াতে কাজু দি দিম আৰু অলপমান ভাজিম আৰু এই গোটেইখিনিকে মই পেষ্ট কৰি ল'ম। এয়া মোৰ ভজা হৈ গৈছে আৰু কাজু দিলে চব্জিত ফ্লেভাৰটো ধুনীয়া আহিব। এয়া মোৰ এইখিনি ভজা হৈ গ'ল আৰু এটা বাচনত মই উঠাই লৈছোঁ এতিয়া আৰু ইয়াত মই বিলাহীখিনি ভাজি ল'ম। ঠাণ্ডা হ'বলৈ থৈ দিছোঁ আৰু মই এই তেলতে বিলাহী ভাজি ল'ম। বিলাহীখিনি ইয়াতে ভাজি লৈছোঁ। 2 মিনিটৰ কাৰণে বিলাহীখিনি সিজিবৰ কাৰণে ঢাকনিটো ঢাকি দিছোঁ। এয়া মোৰ বিলাহী সিজি গ'ল আৰু এয়া মই বিলাহীখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। মই এতিয়া গ্ৰাইণ্ড কৰি ল'ম। মই বিলাহীখিনিও পেষ্ট কৰি ল'লোঁ আৰু মোৰ পিঁয়াজ, আদা, নহৰু আৰু কাজুৰো পেষ্ট বনাই ল'লোঁ। এতিয়া বলকচোন আমি চব্জিটো বনাওঁগৈ। মই তেলতে তেজপাত 2 খিলা দি দিছোঁ আৰু শুকান জলকীয়াখিনিও দি দিছোঁ আৰু লং আৰু দালচেনিটোও দি দিছোঁ ইয়াতে। মই পেষ্টখিনি ইয়াতে দি দিছোঁ। মই হালধি পাউডাৰ আধা চামুচ দিছোঁ, ৰেড চিলি পাউডাৰ এচামুচ, ধনিয়া পাউডাৰ এচামুচ, এয়া জিৰা এচামুচ আৰু এয়া গৰম মছলা এচামুচ আৰু নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব।
আৰু ধুনীয়াকৈ মিহলাই দিব। এয়া মোৰ মছলাখিনি ভজা হৈ গৈছে আৰু আপোনালোকে দেখিছে এয়া মছলাৰ পৰা তেলবিলাক ওলাই গৈছে। আৰু মই ইয়াত এতিয়া এয়া কাপেৰে একাপ পানী দি দিছোঁ। এয়া মই 2 মিনিটৰ কাৰণে ঢাকি দিছোঁ। এয়া মোৰ 2 মিনিট হৈ গ'ল আৰু এয়া উতলিছে আৰু ইয়াত মই এতিয়া ডিমখিনি দি দিম আৰু 2 মিনিটৰ কাৰণে ঢাকি থৈ দিম। মোৰ 2 মিনিট হৈ গ'ল। এয়া মোৰ এগ কাৰী ৰেডি হৈ গৈছে। এয়া মোৰ এগ কাৰী ৰেডি হৈ গ'ল। ধাবা ষ্টাইল বা ৰেষ্টুৰেণ্ট বা হোটেলৰ দৰে আপোনালোকেও ট্ৰাই কৰি চাব, খাই বৰ ভাল লাগে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ওচৰত থকা বেল আইকনটো ক্লিক কৰিব মোৰ নতুন অহা ভিডিঅ'বিলাক প্ৰথমতে পাবলৈ।